মাগি হোৱাৰ পৰা সফল খেতিয়কৰলৈকে সেইখিনি কথা অলপমান মই জানিব বিচাৰিছোঁ প্ৰত্যেকৰে এটা সপোন থাকে ন সৰুৰ পৰা ডাঙৰ হয় মই এনেকুৱা হ'ম ডাঙৰ হয় মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম তোমাৰ কি সপোন কৃষি বিজ্ঞানী হ'বলৈ গছপুলি ৰোপণ কৰাৰ বাহিৰে গছত পানী দিয়াৰ বাহিৰে আৰু কি কৰি ভাল পোৱা গৰু মাৰি গৰু কুৰমাৰি আৰু কুৰমাৰি আৰু গৰু চৰাই ভাল পাওঁ গৰু চৰাই ভাল পায় কুৰ মাৰি ভাল পায় আৰু ছাগলী চৰাই ভাল পাওঁ আশাবাদী মই এদিন হয়তো ৰজাঘৰীয়া লোকসকলে আহিব তেতিয়া এই ৰাস্তা পদূলিৰ বিষয়ে অন্ততঃ কিবা নহয় কিবা এটা সুব্যৱস্থা কৰি দিব এতিয়ালৈকে তুমি কি কি খেতি কৰিলা কোৱাচোন মোক বিলাহী খেতি আৰু কবি খেতি ওলকবি তিয়হ আৰু বেঙেনা আৰু তামোল গছ আৰু নাৰিকল গছ আৰু আম গছ এনেকুৱা এটা পৰ্যায় আছিলে যে বস্তাটো এনেকুৱা যিটো মৰাপাটৰ চুটলি বস্তা সেই তেনেকুৱা এটা বস্তা গাত দি আমাৰ মায়ে আমাক খুৱাইছিলে আৰু তলত এনেকুৱা ধানৰ খেৰ পাৰি দিছিলে যেতিয়া আনৰ ঘৰত কিছুমান কাম কৰিবলৈ গৈছিলোঁ কাম কৰিবলৈ যোৱা সময়টোত হয়তো সকলোৱে সেই সময়টোত ব্যৱহাৰহে কৰিছিলে আমাক এই LOC কাৰ্গিলখন খুব চোৱা হৈছিলে মানে এই LOC কাৰ্গিলে সেই বন্দুকবোৰ যে লোৱা দেখি থাকে আৰ্মিবিলাকৰ সিও সৰুকৈ কাঠ এটুকুৰা লয় তাৰপিছত পকা বিলাহীৰ মাজে মাজে এই কিলাকুটি দুটাই এনেকুৱা ধৰণে গৈ থাকে আৰু পকা বিলাহীবোৰ ছিঙি ছিঙি দলি মাৰি ফুৰে জাকে তাকে মানে আৰু মৰম কেতিয়া কৰে শুতে মৰম কৰে মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম কৰে দেউতাই এইটো কোন হয় দিব্যজ্যোতি এইটো মোৰ কুকুৰ হয় কি নামটো এতিয়ালৈকে ৰখা নাই আমি ডিচাইড কৰি ৰাখি দিওঁ নেকি বীৰ নাকান্দিব আপুনি দেই নাকান্দিব একদমেই নাকান্দিব আজি আমি ভালকৈ কথা পাতিছোঁ আৰু আবেগিক হ'লে মোৰো বেছি দুখ লাগিব কাৰণ যেতিয়া তামোল খাই থাকে ইমান ভাল লাগে নহয় গোটেই লিপষ্টিক লগোৱাৰ দৰে হৈ থাকে কিন্তু মাজে সময়ে ছোৱালীজনীয়ে অকণমান চাদা চিকুটি খায় মানে তাৰপিছতে আৰু কেইদিনমান পিছত দেখিলোঁ মানে চাদা মলি খায় লাগিলে তোক এৰি দিব পাৰিম তথাপিও চাদা এৰিব নোৱাৰোঁ বুলি ক'লে নমস্কাৰ নমস্তে উইথ নীলুফাৰ আন এটি খণ্ডৰ মাজলৈ স্বাগতম আৰু আবেলি সময় আকাশৰ তলত পথাৰৰ মাজত সৰু ল'ৰা এটাৰ লগত মই বহি আছোঁ কোন হয় এই সৰু ল'ৰাটো মই কৈ দিওঁ নেকি অসমৰ আটাইতকৈ সৰু খেতিয়কজন নামটো ক'বা নেকি তুমি নিশ্চয় মোৰ নাম শ্ৰী দিব্যজ্যোতি চেতিয়া বুলি কওঁতে আপুনি গমেই পাইছে পিছত কম বাৰু কিন্তু টিকলাৰ লগত অলপ কথা পাতি লওঁ অসমৰ আটাইতকৈ সৰু খেতিয়কজন দেউতাৰ নামটো ক'বা নেকি শ্ৰী ধনীৰাম চেতিয়া বুলি ক'লে প্ৰত্যেকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চিনিয়ে পায় তেওঁ হৈছে এজন অসমৰ সফল খেতিয়ক দাদা আহিব লাগে আহক আমি আজি ইয়াতে বহি অলপ কথা পাতোঁ অলপ আড্ডা মাৰোঁ আৰু কেতিয়াবা নুশুনা কথাবোৰ আপোনাৰ পৰা জানিম ধনীৰাম চেতিয়া বুলি ক'লে এজন সফল খেতিয়ক বুলি প্ৰত্যেকে জানে কিন্তু তাৰ আঁৰৰ কাহিনী অলপমান মই জানিবলৈ চেষ্টা কৰিম হয় আচলতে সফল বুলি ক'ব নোখোজোঁ বহুতখিনি কৰিবলগীয়া শিকিবলগীয়া এতিয়াও বাকী আছে গতিকে সৰু এটা প্ৰচেষ্টাহে মাথো আৰু হয় এতিয়া অলপমান সৰু টিকলাৰ লগত মই কথা পাতোঁ কেনেকুৱা তোমাৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে ভিডিঅ' গেম কম্পিউটাৰ এইবোৰত ব্যস্ত কিন্তু তুমি খেতি পথাৰত ব্যস্ত কেনেকুৱা আহিল মনলৈ সৰুৰ পৰাই মা দেউতাৰ লগত পিছে লাগি থাকোঁ কেতিয়াবা পুলি ৰোৱাত সহায় কৰোঁ আৰু কিছুমান শাক পাচলি ফল মূল সহায় কৰোঁ তেনেকৈ হয় নেকি তোমাৰ লগৰবোৰে বা তোমাৰ বয়সৰ যিবোৰ ল'ৰা আমি বা ছোৱালী আমি দেখা পাওঁ সিহঁতে কেৱল টিভি চাবৰ কাৰণে কান্দে মোবাইলটো টিভি থাকিবলৈ কান্দে ভিডিঅ' গেম চাবলৈ কান্দে কাৰ্টুন চাবলৈ কান্দে কিন্তু সেই সময়ত এজন ব্যতিক্ৰম এটি মৰম লগা ল'ৰা আৰু খেতিৰ লগত জড়িত হয়নে খেতি বুলি ক'লে বিভিন্ন সময়ত মানুহে ভাবে খেতিত কাম কৰি আৰু ভৱিষ্যত গঢ়িব পাৰিব নেকি কিন্তু আজি ধনীৰাম দায়ে নিজৰ পুত্ৰক
খেতি পথাৰত লগাইছে আৰু ইমান কম বয়সৰ পৰা কি ভাবি কিবাটো আপুনি ভাবিছে বা সি আগ্ৰহী হৈছে সি ইতিমধ্যে ক'লে যে সৰুৰ পৰা মা দেউতাক দেখি দেখি সি শিকিছে সি গুটি ৰোপণ কৰে সি গছৰ পুলি ৰুই হয়নে আচলতে এইটো আজিৰ তাৰিখত সময়ৰ বাধ্যবাধকতা বুলি ক'ব লাগিব যিহেতু কথাখিনি একেবাৰে কম সময়ৰ ভিতৰতে ক'ব পৰা নাযায় এনেকুৱা ধৰণৰ হয় যিহেতু আজিৰ তাৰিখত বা সময়ৰ হতত আমাৰ যিখিনি নতুন প্ৰজন্ম বা নৱপ্ৰজন্ম এই ক্ষেত্ৰখনৰ প্ৰতি অনীহা জাগিবলৈ ধৰিছে আচলতে দুখটো আমাৰে হয় যেতিয়া আমি সৰু হৈ আছিলোঁ আমাৰ মা দেউতাই কৈছিলে যে হাল বাবৰ কাৰণে কৈছিলে বা পথাৰত কিবা নহয় কিবা এটা কাম কৰিবলৈ কৈছিলে পঢ়া শুনা কৰাৰ মাজতে কিন্তু আজি আমি কি হৈছোঁ আমাৰ যিখিনি সন্তান আছে তেওঁলোকক কোৱা হয় যে বোকা নখচিবি ৰ'দত নোলাবি ৰ'দে পৰিব বৰষুণত তিতিব এনেকুৱা ধৰণে প্ৰায় কোৱা হয় তাৰপিছতে কোৱা হয় যে ভালদৰে পঢ়া শুনা কৰিবি ভৱিষ্যতে এটা ভাল চাকৰি কৰিবি কিন্তু সকলোৰে বাবে জানো চাকৰি সৌভাগ্য হয় সুদীৰ্ঘ 20-25 বছৰৰ পিছত যেতিয়া পঢ়া শুনা সমাপ্ত হয় তাৰপিছত যেতিয়া চাকৰিৰ বাবে আবেদন হয় দুই এজনে পায় আৰু বাকীখিনি কৰ্মবিমুখ হৈ থাকে বা চাকৰি বিমুখ হয় আৰু সেই ল'ৰাজনক যদি যিজন ল'ৰাক সুদীৰ্ঘ 20-30 বছৰ বোকা পানীৰ পৰা আঁতৰাই ৰখা হয় সেই ল'ৰাজনক যদি পিছত কোৱা হয় যে খেতিতে ধৰ সেই ল'ৰাজনে কেনেকুৱা ধৰণৰ খেতিৰ সংযোগ হ'ব গতিকে সেইভাবেই যে ভাবোঁ যে বিদ্যালয়ৰ পাঠভিত্তিক শিক্ষাদানৰ সমান্তৰালভাৱে সৰু হোৱাকৈ কিছুমান এই ক্ষেত্ৰখনৰ লগতো পৰিচয় কৰি দিব লাগে সেয়েহে যিহেতু তেনেকুৱা এটা পৰিৱেশে পাইছে মাজে সময়ে কেতিয়াবা আজৰি সময়খিনিত সিহঁতক ইটো সিটো তেনেকৈ পুলি কেনেকৈ ৰুবলৈ লাগে বা কেনেকুৱা ধৰণে ডাঙৰ দীঘল কৰা হয় সেইবিলাক সৰু সৰু কিছুমান শিক্ষা দিয়া হয় আৰু কি কৰি ভাল পোৱা তুমি খেতি বাতি আৰু পঢ়ি প্ৰথম শুনা পাইছোঁ তাৰ বয়সৰ এটি কণমানিয়ে কৈছে কি কৰি ভাল পোৱা খেতি বাতি কৰি ভাল পাওঁ প্ৰথমবাৰ সঁচাকৈ আপোনাৰ দাদা ব্যতিক্ৰম চিন্তাধাৰা লগতে আপোনাৰ ল'ৰাজনৰো খুব ব্যতিক্ৰম চিন্তাধাৰা আৰু ইমান সৰুৰ পৰা ইমান কথা সি শিকিছে জানিছে আৰু সি খেতি পথাৰত যেনেকৈ নামি গৈ ফলবোৰ ছিঙে গছৰ পুলি ৰোপণ কৰে গছত পানী দিয়ে আপোনাক সহায় কৰে মাকক সহায় কৰে সঁচাকৈ প্ৰশংসনীয় সহায়টো কৰা বুলি বা নকয় কিন্তু ইহঁতে যেতিয়া পুলি এটা নিজেই ৰোপণ কৰিব নিজেই ডাঙৰ দীঘল কৰিব যেতিয়া সময়ত লমালমে বা থোপা থোপে ফুলিব লমালমে লাগিব সেই বস্তু যদি নিজেই ফলটো ছিঙি খায় তেতিয়া সিহঁতৰ সেই সেউজীয়াৰ প্ৰতি তেনেকৈ এটা বেছ অংকুৰিত হ'ব আচলতে তেনেকুৱা ধৰণে আগবঢ়াই লৈ অহা হৈছে আৰু এটা কথা সদায় কোৱা হয় যিহেতু শুভ দিনৰ স্মৃতি হিচাপে জন্মদিনেই হওক বা অন্যান্য কিছুমান শুভ দিন হিচাপে আমি কি বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীবিলাক উপহাৰ হিচাপে দিয়া হয় কিন্তু তাৰ পৰিৱৰ্তে যদি এটা গছপুলি দিয়া হয় তেতিয়া খুব এটা ডাঙৰ স্মৃতি ৰৈ যাব পাৰে তেনেকুৱা ধৰণে অনুভৱ কৰিয়ে কেতিয়াবা কিবা যদি শুভ দিনৰ স্মৃতি হিচাপে কাৰোবাক কিবা উপহাৰ দিবলৈ হ'লেও এই গছপুলি এটাই আগবঢ়াই দিয়া হয় তেখেতৰ নামত এডাল গছপুলি ৰোপণ কৰিব পাৰি ন আৰু শুনিছোঁ বা তেনেকুৱা আপোনাৰ যিহেতু এটা নিজৰ ব্যক্তিগত চেনেল এটা আছে ইউটিউব চেনেল ধনীৰাম চেতিয়া বুলি তাতে মই পাইছিলোঁ বা জনামতে যিখিনি আপোনাৰ লগত কথা পাতিলোঁ মাগি হোৱাৰ পৰা সফল খেতিয়কৰলৈকে সেইখিনি কথা অলপমান মই জানিব বিচাৰিছোঁ আচলতে হয় যিহেতু মই প্ৰায় 7 বছৰমান বয়সতে পিতৃ হাৰা হৈছিলোঁ পৰৱৰ্তী সময়ত যথেষ্টখিনি দুখ কষ্টৰ মাজেৰে জীৱনটো অতিবাহিত কৰিবলগীয়া হৈছিলে জীৱন জীৱিকাৰ অৰ্থ বুজি নাপালেও জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰা হৈছিলে আৰু তেনেকুৱা বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত আছিলে নথকা নহয় যিসমূহ ঘাত প্ৰতিঘাতে নেকি আজি মোক এনেকুৱা এটা দিশলৈ আগবঢ়াই দিলে বুলিয়ে মই নিজকে এতিয়া সুখীহে অনুভৱ কৰোঁ আৰু সেইখিনি চকু পানী মই দেখিছোঁ চকুত চকু পানী সেইখিনি আচলতে গোটেইখিনি সম্ভৱ নহয় তেনেকৈ যিখিনি কথা নেকি আজি পৰ্যন্ত অকথিত হৈছে কিছুমান ইতিমধ্যে তেনেকৈ দুই এটা কথা প্ৰকাশ কৰা হয় তথাপিও কিছু সময়ৰ প্ৰয়োজন হয় গোটেই কথাবোৰ প্ৰকাশ কৰিবৰ কাৰণে হয় নাই আৱেগিক হ'ব নালাগে আজি আমি একদম আবেলি সন্ধিয়া আমি আকাশৰ তলত বহিছোঁ আমি ঘৰুৱাভাৱে কথা পাতিছোঁ আৰু নমস্তে উইথ নীলোফাৰ এই অনুষ্ঠানটিত আমি ঘৰুৱাভাৱে কথা পাতোঁ কেনেকুৱা যিখিনি সময়ত ইমানখিনি কষ্ট কৰি কেতিয়াবা কি হয় কাৰোবাৰ কথা শুনিব লগা হয় বা কাৰোবাৰ টানা শুনিব লগা হয় আমাৰ অসমীয়া সমাজত আছে খুব বেয়াকৈ মানুহবোৰে টানা মাৰে ভাল কাম কৰিলেও বেয়া কাম কৰিলেও তেনে ক্ষেত্ৰত সন্মুখীন হ'বলগীয়া হয় সেইখিনি সময়ত কেনেকুৱা লাগে ইমান কষ্ট কৰাৰ পাছতো হয় আচলতে সেইখিনি নিজকে দুৰ্ভাগ্য বুলি ভাবোঁ আৰু কিন্তু তথাপিও নিজৰ ওপৰত নিজে থিয় দিবলৈ চেষ্টা কৰোঁ তেনেকুৱা ধৰণে নিজৰ যিখিনি কৰ্তব্য কৰিছিলোঁ আৰু ফলাফল ওপৰলৈ ওপৰত সদায় ধিয়াই দিছিলোঁ ওপৰজনক আৰু তেনেকুৱা ধৰণে আগবাঢ়ি আহিছিলোঁ আৰু তাৰে পৰিণতি আজি এইখিনি
যাক নেকি মনে প্ৰাণে ভাল পায়, যিয়ে নেকি কিবা এটা কাম কৰে, সেইটো নিশ্চয় ওপৰলৈ কিবা নহয় কিবা এটা দৃষ্টি ৰাখে আৰু তাৰ পৰিণতিতে আজিৰ তাৰিখত শত সহস্ৰজনক সেউজীয়াক মনে প্ৰাণে ভাল পোৱা ব্যক্তিসকলক লগ পোৱাৰ সৌভাগ্য হৈছে বুলি ভাবোঁ। খুব ভাল লাগিলে। এতিয়া মই টিকলাৰ লগত কথা পাতিছোঁ, টিকলা বুলি কৈছোঁ দেই মৰমতে, বেয়া পাইছা নেকি? আৰু তোমাৰ প্ৰত্যেকৰে এটা সপোন থাকে ন, সৰুৰ পৰা ডাঙৰ হয় মই এনেকুৱা হ'ম, ডাঙৰ হয় মই ডক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম। তোমাৰ কি সপোন? কৃষি বিজ্ঞানী হ'বলৈ। কৃষি বিজ্ঞানী হ'বলৈ। পুতুককৈ কোনোবা এজন শিশুক আমি যদি সুধি দিওঁ, বাবা তুমি ডাঙৰ হৈ কি হ'বা? ডক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, কৃষি বিজ্ঞানী হ'ব। মোৰ ক'বলৈ একো বাকীয়ে নাই, ইমান বেছি ভাল লাগিছে তোমাৰ লগত। গান গোৱা নে নাই তুমি? ডান্স কৰা নে? আৰু কি ক'বা এই অনুষ্ঠানটোত? তুমি কি ক'বা? কিবা কোৱা, লাজ কৰিব নালাগে, কিবা এটা কৈ দিয়া। খেতি বাতি যেতিয়া কৰিব যোৱা, যেতিয়া গছপুলি ৰোপণ কৰিব যোৱা, পথাৰত যোৱা, সেইখিনি সময়ত তোমাৰ কেনেকুৱা লাগে? পথাৰত যেতিয়া যোৱা কি কৰা? পথাৰত গৈ গছপুলি ৰোপণ কৰাৰ বাহিৰে, গছত পানী দিয়াৰ বাহিৰে আৰু কি কৰি ভাল পোৱা? কোৰ মাৰি আৰু কোৰ মাৰি আৰু গৰু চৰাই ভাল পাওঁ। গৰু চৰাই ভাল পায়, কোৰ মাৰি ভাল পায় আৰু ছাগলী চৰাই ভাল পাওঁ। ছাগলী মোৰো বহুত বেছি মৰমৰ। গৰু চৰাই ভাল পায়, কোৰ মাৰি ভাল পায়, ছাগলী চৰাই ভাল পায়। আৰু আশা কৰোঁ তোমাৰ যি সপোন, ভৱিষ্যতে গৈ ডাঙৰ হৈ তুমি সফল কৃষি বিজ্ঞানী এজন হ'ব পাৰা, নহয় জানো? আৰু দাদা তেনেকুৱা বিভিন্ন ক্ষেত্ৰত আমি যেতিয়া সোমাই আহিলোঁ আপোনাৰ পদূলিলৈ, সোমাই আহোঁতে ৰাস্তাটো খুব বেছি বেয়া বা বিভিন্ন ক্ষেত্ৰত যাতায়াতৰ ব্যৱস্থা ঠিক নোহোৱাৰ বাবে আমি বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব নোৱাৰোঁ। আৰু আপুনি যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত, বিভিন্ন সময়ত গুটিৰ কাৰণে, বীজৰ কাৰণে বা বিভিন্নজন মানুহক লগ ধৰিব লগা হয়, তেনে ক্ষেত্ৰত এই যাতায়াতৰ ব্যৱস্থাটো ইমান বেয়া, অসুবিধাৰ সন্মুখীন হয়নে? বা তেনেকুৱা কিবা চৰকাৰৰ ফালৰ পৰা কিবা ঠিক কৰাৰ ব্যৱস্থা আহিছে নেকি? নিশ্চয়কৈ যথেষ্টখিনি অসুবিধা হয়। এতিয়াতো অলপ ভাললৈ আহিছে বুলিয়ে কৈছিলোঁ। আৰু যেতিয়া নেকি মই পোনপ্ৰথমে ইয়াত বাৰীখন খুলিছিলোঁ, তেতিয়া বহুত কষ্ট হৈছিলে, বাইচাইকেল এখন আনিবৰ কাৰণেও অসুবিধা হৈছিলে। এতিয়া যেনেকুৱা ধৰণে বিভিন্ন প্ৰান্তৰ পৰা সেউজীয়া মনে প্ৰাণে ভাল পোৱা লোকসকলক লগ পাইছোঁ, লগ পোৱাৰ সৌভাগ্য হৈছে। আশাবাদী মই এদিন হয়তো ৰজাৰঘৰীয়া লোকসকলে আহিব, তেতিয়া এই ৰাস্তা পদূলিৰ বিষয়ে অন্ততঃ কিবা নহয় কিবা এটা সুব্যৱস্থা কৰি দিব। আমি অসমৰ মানুহ যেতিয়া আমি কৃষি ক্ষেত্ৰখনত আমি উন্নতি লাভ কৰিম, চব দিশৰ পৰা আন 10জন 20জন 100জন ধনীৰাম যেতিয়া ওলাই আহিব, তেতিয়া যেতিয়া কৃষি ক্ষেত্ৰখন আমাৰ উন্নত হ'ব, তেতিয়া আমাৰ অসমো উন্নত হ'ব, বিশ্ব দৰবাৰত আমাৰ নাম উজ্বলিব। ঠিক তেনেকৈ মই এই অনুষ্ঠানটিৰ পৰা, নমস্তে উইথ নীলোফাৰ এই অনুষ্ঠানটিৰ পৰা মই অনুৰোধ কৰিছোঁ যে তেখেতৰ যাতে যাতায়াতৰ ব্যৱস্থা বা তেওঁ যিহেতু কৃষি ক্ষেত্ৰখনৰ লগত ইমান সুন্দৰকৈ জড়িত, বিভিন্ন ধৰণৰ আঁচনি আছে, সেই সহায়সমূহ আপুনি পাব লাগে যাতে আপুনি আৰু আগুৱাই যাব পাৰে। এটা কথা কোৱা হয়, ধনীৰাম চেতিয়াই যিডাল গছত হাত দিয়ে কিবা এটা যাদু হৈ যায়, যিডাল গছপুলি ৰোপণ কৰে কিবা এটা যাদু হৈ যায়, যিডাল অমিতাৰ গছ তেওঁ যিয়ে গছ নহওক চুই দিয়াৰ লগে লগে কিবা এটা যাদু হৈ যায়। কি যাদু? সেই যাদুটো কি? কেনেকুৱা পদ্ধতি, কি টেকনিক ইউজ কৰি আপুনি খেতি কৰে, যিটো বস্তু অন্য খেতিয়কৰ মাজত আমি বিচাৰি নাপাওঁ? আচলতে সেইটো বাৰু নহয়, একেবাৰে নহয়। আৰু প্ৰত্যেকটো কামেই ফলাফলটো পোৱা নোপোৱাৰ পিছৰ কথা, কিন্তু সুপৰিকল্পিতভাৱে, সুশৃংখলিতভাৱে, খুব গুৰুত্ব সহকাৰে কৰা হয়। যিহেতু সেই কথাটো আপুনি যিটো কথা কৈছে যে খুব ভাল ফলাফল পোৱা যায় বা উৎপাদন হয়, আচলতে পূৰ্বৰ তুলনাত বা সময়ৰ সোঁতত আমাৰ মাটিৰ গুণাগুণবিলাক যথেষ্টখিনি কমি গৈছে। আৰু তাৰ কাৰণে প্ৰাকৃতিকগতভাৱে যিহেতু মই গোটেই যিমানখিনি কাম কৰি আছোঁ সেইখিনি জৈৱিকভাৱে কৰি আছোঁ, মাটিত 100% জৈৱিক, কিন্তু ওপৰ ভাগত কেতিয়াবা কীটনাশক বা ভেঁকুৰনাশক স্প্ৰে কৰিবলগীয়া হয়। যিয়ে নহওক, মাটিৰ ভাগত যিখিনি প্ৰয়োজনীয় উপাদান, মোৰ সিমান এটা অভিজ্ঞতা নাই, যিহেতু মই কোনো তেনেকুৱা আনুষ্ঠানিক কৃষি প্ৰশিক্ষণ লোৱা নাই, গ্ৰহণ কৰা নাই। আজি ব্যৱসায়িকভাৱে যিখিনি শিকিছোঁ সেইখিনিয়ে কৰিছোঁ। আৰু সময়ৰ সোঁতত আয়ত্ত কৰা সেই সৰু সৰু অভিজ্ঞতাৰ জৰিয়তে এইখিনি পৰ্যায়ক্ৰমে কিছু সফলতা বুলি ক'ব লাগিব। আৰু আচলতে এইখিনি
মাটি এডৰা যিকোনো কাম কৰিলে বা যিকোনো কৃষি কৰ্ম কৰিলে ভালদৰে প্ৰস্তুতি চলাব লাগে আৰু এজোপা গছৰ কাৰণে বা এটা পুলিৰ কাৰণে যিখিনি প্ৰয়োজনীয় উপাদান সেইখিনি যোগান ধৰিবই লাগিব কিন্তু আজিৰ তাৰিখত অধিকাংশ কৃষককে দেখা যায় যে ৰাসায়নিক পদ্ধতি বা বিভিন্ন ধৰণৰ ইউৰিয়া MOP তেনেকুৱা ধৰণে সাৰ প্ৰয়োগ কৰে হয়তো 2 বছৰৰ কাৰণে যথেষ্টখিনি বা ভাল উৎপাদন পাব পৰৱৰ্তী সময়ত কিন্তু সেই উৎপাদন তেনেই সীমিত হৈ পৰে লাইটটো কমি আহিছে আমি অনুষ্ঠান শেষ কৰিম আমি আকাশৰ তলত বহি আছো পথাৰৰ মাজত বহি আছো আৰু এই অনুষ্ঠানটি আজি ষ্টুডিঅ'ত নহয় একদম ষ্টুডিঅ'ৰ বাহিৰত আৰু তিনিচুকীয়াৰ মাৰ্ঘেৰিটা জিলাৰ কি আছিলে মাৰ্ঘেৰিটা জিলাৰ এই অঞ্চলৰ টেকেৰি গাঁও টেকেৰিয়া গাঁৱত উপস্থিত আছো আৰু এতিয়ালৈকে তুমি কি কি খেতি কৰিলা কোৱাচোন মোক বিলাহী খেতি আৰু কবি খেতি ওলকবি তিয়হ আৰু বেঙেনা আৰু তামোল গছ আৰু নাৰিকল গছ আৰু আম গছ কওকচোন অলপ তিতা অভিজ্ঞতা মিঠা অভিজ্ঞতাটো বহুত থাকে আমাৰ জীৱনত তিতা অভিজ্ঞতা যিবোৰ অভিজ্ঞতাই আমাক ভাঙি পেলায় আমি থমকি যাওঁ যিবোৰ কথা ভাবি তেনেকুৱা দুটা এটা যাতে আন মানুহসকলেও আন ব্যক্তিসকলেও এই অনুষ্ঠানটি চাই অলপমান সাহস পায় আত্মবিশ্বাসী হয় আচলতে আগতে কৈছোৱে যে নিজৰ কৰ্তব্য ওপৰলাৰ ওপৰত ধিয়াইখিনি কৰি গৈছিলোঁ আচলতে এনেকুৱা এটা পৰ্যায় আছিলে যে বস্তাটো এনেকুৱা যিটো মৰাপাটৰ চুটলি বস্তা সেই তেনেকুৱা এটা বস্তা গাত দি আমাৰ মায়ে আমাক খুৱাইছিলে আৰু তলত এনেকুৱা ধানৰ খেৰ পাৰি দিছিলে আৰু ওপৰফালে প্ৰায় উৰিছিলে যেতিয়া এইফালে ফেব্ৰুৱাৰী মাৰ্চত একেবাৰে মেঘ গাজি যে বতাহ ধুমুহা আহে সেই সময়টোত মোৰ সেই তামোলৰ ডকুৱাবোৰ কাটি কাটি সেই ফুটা চালিবিলাকত তেনেকুৱা ধৰণে যিটো মানে তাপলি মৰা বুলি কয় যে তেনেকুৱা ধৰণে খুচি খুচি সোমোৱাইছিলোঁ আৰু যেতিয়া আনৰ ঘৰত কিছুমান কাম কৰিবলৈ গৈছিলোঁ কাম কৰিবলৈ যোৱা সময়টোত হয়তো সকলোৱে সেই সময়টোত ব্যৱহাৰহে কৰিছিলে আমাক প্ৰয়োজনীয় যিখিনি যেনেকুৱা ধৰণে দিব লাগে তেনেকুৱা ধৰণে নিদিয়ে আৰু সৰু হ'লেও যদিও আনৰ ঘৰত কাম কৰিব পৰা সামৰ্থ্য নাছিলে সৰু সৰু ভাগেও বিভিন্ন সময়ত কৰিছিলোঁ সেই সময়টোত আমাৰ ইয়াত কি কমলা টেঙা গছ যথেষ্টখিনি আছিলে সমৰ্থীয়া সেই ৰঘুমূলা এৰুৱাইছিলোঁ কেতিয়াবা কাৰোবাৰ ঘৰত তামোল পাৰিছিলোঁ এনেকুৱাও অভিজ্ঞতা আছে যে কিছুমান মানুহে এনেকুৱা বহুত ওখ ওখ গছবোৰ আমি যিটো মই সৰু আছিলোঁ তেনেকুৱাকৈ উঠিবলৈ কয় যে ইমান টকা দিম কিন্তু মোৰ জীৱনটো মৰণৰ সৈতে হৰণ হৈ থাকে সেইটো কথা মই নিজেও জনা নাছিলোঁ যে মোক কয় যে ইমান টকা দিম এই গছজোপা পাৰি দিব লাগে এবাৰ তেনেকুৱা এজোপা গছ উঠিছিলোঁ তলফালে এখন নদী বৈ গৈছিলে আৰু গছজোপা বহুত প্ৰায় 50 ফুটমান ওখ হৈছিল গছডাল হালি আহে মই আগুৱাই গ'লে হালি যায় মই অকণমান বেগ হৈ দিওঁ তেতিয়া মানুহজনে কয় পাৰিবা তুমি সৰুলৈ একো নহয় আকৌ যাবলৈ চেষ্টা কৰোঁ তেতিয়া আকৌ গছডাল হালি আহে তেনেকুৱা ধৰণে 2-3 বাৰ চেষ্টা কৰি সেই তামোলৰ থোকটো পাৰি আহিলোঁ কিন্তু সেইবাৰ হয়তো ভাবিলে এনেকুৱা যেন লাগে মোৰ ওচৰত সেই অদৃশ্যজনে হাত পাতি আছিলে কাৰণে মোৰ একো নহ'ল তেনেকুৱা কিছুমান বহুতখিনি স্মৃতি মনত আছে এই স্মৃতিসমূহৰ মাজৰ পৰা সেই অভিজ্ঞতাসমূহ পাৰ হৈয়ে আজি ধনীৰাম চেতিয়া নহয় জানো এই টিকলাৰ সৰুৰ কালৰ কি এনেকৈ যে খেতিৰ প্ৰতি আগ্ৰহী হ'ল তাৰ সৰু কালৰ কিছুমান স্মৃতি কওকচোন তেওঁ সৰুতে কেনেকুৱা আছিলে কি এতিয়া সৰুৱে বাৰু কিন্তু খেতি পথাৰত সি প্ৰথম ভৰি কেতিয়া দিছিলে এই যেতিয়া এখোজ দুখোজ কাঢ়িছিলে তেতিয়া সেই আগতে এটুকুৰা বিলাহী বাৰী কৰিছিলোঁ মই তাত বিলাহীবোৰ মই সদায় গছতে পকাওঁ গোটেই বিলাহীবোৰ ৰঙাকৈ পকি আছিলে তেতিয়া ইয়াৰ কাপোৰ পিন্ধাই দিয়া হয় ঠাণ্ডা ছিজনত আৰু সি কি কৰে মানে এই টিভি তেতিয়া আমাৰ টিভি এটা আছিলে টিভিত দেখিবলৈ পায় এই LOC কাৰ্গিলখন খুব চোৱা হৈছিলে মানে এই LOC কাৰ্গিলে সেই বন্দুকবোৰ যে লোৱা দেখি থাকে আৰ্মিবিলাকৰ সিও সৰুকৈ কাঠ এটুকুৰা লয় তাৰপিছত বিলাহী পকা বিলাহীৰ মাজে মাজে এই কিলাগুটি দুটাই এনেকুৱা ধৰণে গৈ থাকে আৰু পকা বিলাহীবোৰ চিঙি দলি মাৰি ফুৰে তাকে মানে আমি কওঁ এইটো কাম নকৰিবা আকৌ তেনেকৈ নকৰিবা বুলি তাৰপিছতে সেই বিলাহী ছিঙিবলৈ দিয়া হয় ক্ৰমান্বয়ে তেনেকৈ ইটো কিছুমান কাম পুলি ৰুবলৈ কোৱা হয় কেতিয়াবা ছিঙিবলৈ দিয়া হয় সেই তেনেকুৱা ধৰণে এই ক্ষেত্ৰখনত জড়িত হৈ পৰিলে এতিয়া নিজে কিছুমান কাম কৰে আৰু বেলেগ চোন বন্দুক চলাইছিলা একো নাই খুব বেছি ভাল লাগিলে আৰু আজিৰ এই খণ্ডটি সঁচাকৈ বহুত বেছি বিশেষ আৰু দেউতাৰ বিষয়ে শেষত কি ক'বা দেউতাৰ বিষয়ে কিবা এটা কোৱা গালি দিয়েনে দেউতাই কি কৰে দেউতাই নপঢ়িলে গালি পাৰে খেতি পথাৰত বেছি সময় থাকিলে গালি পাৰে কি দেউতাৰ কোনটো কথা বেছিকৈ বেয়া লাগে বেছিকৈ ভাল লাগে কৈ দিয়া দেউতা নুশুনে দিয়া কোৱা দেউতাৰ কথা কিবা নাই কোৱা মোবাইল চালে বেছি আছে কোৱা
কোৱা দেউতাৰ কথা কোৱা কিবা এটা দেউতাই কেতিয়া গালি দিয়ে কিতাপ নপঢ়িলে কিতাপটো পঢ়িবই লাগিব ন তেতিয়াহে কৃষি বিজ্ঞানী হ'ব পাৰিবা ন আৰু কিতাপ নপঢ়িলে গালি দিয়ে তোমাৰ ভালৰ কাৰণে গালি দিয়ে তেতিয়াহে তুমি কৃষি বিজ্ঞানী হ'বা আৰু মৰম কেতিয়া কৰে শুতে মৰম কৰে মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম কৰে দেউতাই বেছি মৰম কৰে যদি মায়ে এতিয়া শুনি লয় তেতিয়া কি হ'ব মাক মাতো নেকি এইটো কোন হয় দিব্যজ্যোতি এইটো মোৰ কুকুৰ হয় কি নামটো এতিয়ালৈকে ৰখা নাই আমি ডিচাইড কৰি ৰাখি দিওঁ নেকি বীৰ নামটো ৰখাই নাছিলে দিব্যজ্যোতিয়ে আজি দিব্যজ্যোতি আৰু মই আলোচনা কৰিছোঁ দেই বীৰ নাম বীৰটো ভাল লাগিছে বীৰ সাহসী বীৰ এতিয়া কোৱাচোন নমস্তে উইথ নীলোফা তোমাৰ মোৰ লগত কথা পাতি কেনেকুৱা লাগিছে বহুত ভাল লাগিলে মাক নকওঁ দিয়া তুমি কৈছা নহয় দেউতাক বেছি ভাল লাগে দেউতাই বেছি মৰম কৰে মাক নকনে কৈ দিম ঠিক আছে নকওঁ দিয়া আহিছে মা তোমাৰ মা আহক বাইদেউ দাদা আহিব লাগে এতিয়াতো আন্ধাৰ হৈ গ'ল আমি অনুষ্ঠানটো শেষে কৰিম এতিয়া বাইদেউ দিব্যজ্যোতি আৰু ধনীৰাম দাৰ লগত বহুতখিনি কথা পাতিলোঁ এতিয়া আপোনাৰ পৰা অলপমান কথা পাতিম কেনেকুৱা লাগিছে আজি ভাল লাগিছে অসমৰ প্ৰথমজন আটাইতকৈ সৰু খেতিয়ক হয় সৰুৰ পৰা শিকাইছোঁ আৰু অলপ ইমানখিনি শিকিব পৰাও হোৱা নাই স্কুলৰ পৰা আহোঁতে অকণমান সময় হয় 2টা বজাত ছুটি হয় তাৰ আহি পাওঁতে বহুত দেৰি হৈ যায় সেইটো কাৰণে শনিবাৰ দিনাখন স্কুল ছুটি হোৱাৰ পিছত ইয়াক লৈ আহোঁ দেওবাৰ দিনটো আমি কি শিকাব লাগে কি কৰিব লাগে সেইখিনি দেখাই মেলি আকৌ ঘৰলৈ সন্ধিয়া লৈ যোৱা হয় আৰু সোমবাৰে আকৌ স্কুল থাকেই নহয় দুষ্টামিটো এইটো বয়সত কৰিবই আৰু হ'লেও ইমান বেছি নহয় আৰু অন্য ল'ৰাতকৈ বহুত কমেই মই পাইছোঁ আৰু মোৰ মানে ইয়াৰ পৰা বাৰীৰ পৰা যাওঁতে মইতো সদায় ইয়ালৈ ওলাই আহোঁ সহায় কৰে এই স্কুলৰ কাপোৰখিনি সি নিজে ধুই মেলি লয় সেইখিনি মই আজিলৈকে ধুব লগা হোৱা নাই 2 বছৰ হৈছে 2 বছৰ মই ইয়াৰ স্কুলৰ কাপোৰ কানি ধুই পোৱা নাই কেতিয়াবা যদি মোৰ ৰাতি হৈ যায় ইয়াৰ পৰা যাওঁতে 8টা বাজে কেতিয়াবাতো 9টালৈকে মই কামেই লাগি থাকোঁ যাওঁতে দেৰি হয় আইতাকৰ লগত ভাত পানী খাই কিতাপ পঢ়ি কেতিয়াবা ব্ৰাছ মাৰি থকা দেখোঁ কাপোৰ কানিবোৰ নিজে ধুই লয় আবেগিক কিয় হৈছে নাকান্দিব ইমান ধুনীয়া তাৰ পৰিকল্পনা তাৰ চিন্তাধাৰা অন্য শিশুতকৈ ইমান বেলেগ কোনোবা এটা বাচ্চাক যদি আমি সুধোঁ লগালগ তুমি কি কৰি ভাল পোৱা লগালগ ক'ব ভিডিঅ' গেম কৰি কম্পিউটাৰ খেলি ইমান ডাঙৰ এটা কথা কৈ দিলে যে ডাঙৰ হৈ কৃষি বিজ্ঞানী হ'ব এইটো সাধাৰণ কথা নহয় অসমখনৰ হৈ কাম কৰিব দিব্যজ্যোতিয়ে খুব বেছি ভাল লাগে দেউতাকক সহায় কৰা দেউতাকে কৰি থকাবোৰ দেখিছে আৰু ধনীৰাম দা আহিব লাগে এণ্ডিং কৰোঁ অনুষ্ঠানটি আৰু আজি আমি এটা কাম কৰিলোঁ দিব্যজ্যোতি আৰু ময়ে এটা কাম কৰিলোঁ কি কৰিলে বাইদেউ নাকান্দিব আপুনি দেই নাকান্দিব একদমেই নাকান্দিব আজি আমি ভালকৈ কথা পাতিছোঁ আৰু আবেগিক হ'লে মোৰো বেছি দুখ লাগিব কাৰণ মই বহুত দূৰৰ পৰা আহিছোঁ আপোনালোকৰ কাৰণে ন আজি দিব্যজ্যোতি আৰু মই দিব্যজ্যোতিৰ সৰু পোৱালিটোৰ কাৰণে এটা নাম ৰাখিলোঁ মই তাক সুধিলোঁ নাম কি সি কৈছে নাম ৰাখাই নাই দিব্যজ্যোতি আৰু মই লগ লাগি নাম এটা ৰাখিলোঁ কি নাম ৰাখিলোঁ সোধক বীৰ ৰাখিলে বীৰ আজিৰ পৰা বীৰ দেই আৰু বীৰ সদায় লগত থাকিব ন আৰু তুমি ভালকৈ পঢ়া শুনা কৰিবা কৃষি বিজ্ঞানী হ'ব লগা আছে মাৰ কথা শুনিবা দেউতাৰ কথা শুনিবা তুমিতো শুনাই এইটো ফালে দিব্যজ্যোতি বীৰ আৰু মই আনটো ফালে ধনীৰাম দা বাইদেউ আপোনাৰ ভাল নামটো মোৰ নাম অঞ্জুমণি চেতিয়া এতিয়া বহুতখিনি কথা পাতিলোঁ বাইদেউৰ লগতো পাতিলোঁ এতিয়া আপোনালোকৰ প্ৰেম বিয়া নে ঘৰৰ ফালৰ পৰা বিয়া সেইটো বৰ সবিশেষ ক'বলৈ গ'লে সঁচাকৈ সময়ৰ প্ৰয়োজন হয় মই সৰুকৈ কাহিনী এটা কওঁ মানে মই যেতিয়া পঢ়ি আছিলোঁ কলেজত পঢ়ি থাকোঁতে গাঁৱৰ অন্য এজনী ছোৱালীক ভাল পাইছিলোঁ ছোৱালীজনী একেধৰণে আছিলে মই বগা বস্তুৰ প্ৰতি বেছি তাৰপিছতে ছোৱালীজনী মানে কি হয় ঠিকেই আছিলে দেখিবলৈ যেতিয়া তামোল খাই থাকে ইমান ভাল লাগে নহয় গোটেই লিপষ্টিক লগোৱাৰ দৰে হৈ থাকে কিন্তু মাজে সময়ে ছোৱালীজনীয়ে অকণমান চাদা চিকুটি খায় মানে তাৰপিছতে আৰু কেইদিনমান পিছত দেখিলোঁ মানে চাদা মলি খায় সেই কথাটো মোক মানে খুব অসন্তুষ্টি প্ৰকাশ কৰিলে মই এদিন আপত্তি কৰিলোঁ যে এইটো কি কাৰণে কৰিব লাগে সেইটোতো বহুত বেয়া দেখি ছোৱালীয়ে চাদা খোৱাটো
তেতিয়া অৱশেষত মোৰ কথা নুশুনিলে মই অকণমান এদিন জোৰে ক'লোঁ তেতিয়া ক'লে যে মোক লাগিলে তোক এৰি দিব পাৰিম তথাপিও চাদা এৰিব নোৱাৰোঁ বুলি ক'লে তাৰপিছত মই অলপ মাজত আহি লৈছোঁ দেই মাজত আহি লৈছোঁ অনুষ্ঠানটো শেষ কৰিম যিহেতু মাজত আহি লৈছোঁ খুব ইণ্টাৰেষ্টিং এটা টপিক আপোনাৰ প্ৰথম প্ৰেম আপুনি ছোৱালীজনীৰ লগত চিনাকি হ'ল লগা হ'লে আপোনাক এৰি দিব কিন্তু চাধা নেৰে চাধা কেতিয়াও নেৰে ন তাৰপিছত বাইদেউক কেতিয়া পালে আপুনি তাৰপিছতে সেই ছোৱালীজনী কিছুদিনৰ পিছত হ'লেও মানে তেনেকৈ এৰিলেও অলপ আন্তৰিকতা এটা আছিলে বেলেগ এজন ল'ৰালৈ গুচি গ'লগৈ আৰু মোৰ অকণমান লাজো লাগিছে গোটেই মানুহবোৰে জোকাই থাকে যে সেইজনী দেখোন পলাই গ'ল বুলি তেতিয়া মই এখন গাড়ীত শিল বালি নিয়া এখন গাড়ীত এই নদীখনৰ পৰা শিল বালি নিছিলে গাড়ীখনত উঠি দিলোঁ এই ঠাইডোখৰ পালোঁহি আৰু তেতিয়াই মই এই ঠাইডোখৰ দেখিছিলোঁ যিহেতু একেবাৰে মানে গোটেইবোৰ চন পৰি আছিলে তাৰপিছতে মই গাড়ীখনৰ পৰা নামি এইফালেদি গ'লোঁ এইফালে এখন বিল পায় ডাঙৰ পথাৰ এখন পায় এডোখৰ সেউজীয়া হাবি আছিলে আৰু সেইফালেদি মই পাৰ হৈ গৈছিলোঁ তেতিয়া ইহঁতৰ ঘৰটো দেখিছিলোঁ তেতিয়া মই পঢ়ি আছিলোঁ ক্লাছ 7 কলেজত পঢ়ি থকা সময়তো নহয় মই ক্লাছ 7ত পঢ়ি থকা সময়তে ইহঁতে LP স্কুলত পঢ়ি আছিল আৰু তেতিয়া দিনতে সৰু দিনতে দেখা তাৰপিছত সিহঁতৰ ঘৰটো তাত বুলি মই নাজানো মোক দেখাৰ লগে লগে কৈছে মানে ধনিয়াম গাই ভাল নাই বুলি মাতিছে তাৰপিছতে মই যিহেতু ভোকে পিয়াহে গৈছিলোঁ মানে বিশেষ এটা মানে টেনশ্যনত পৰি মোক মানে ঢেঁকীত বনাই তেনেকুৱা চাউলৰ আৰু মাটিমাহৰ তেনেকুৱা চব্জি লগাই ভাত খাবলৈ দিছিলে মানে সেই তেতিয়াই আৰম্ভণি খুব সুন্দৰ আৰম্ভণি আৰু আপুনি কিবা ইংগিত চিংগিত দিছিলে নেকি দিয়া নাই খুব লাজ কৰে আৰু ইমান সহজ সৰল আজিৰ পৃথিৱীত আজিৰ যুগত ইমান সহজ সৰল বাইদেউ খুব সহজ সৰল ইমান মানে কি ক'ম ইমান ভাল লাগিছে মোৰ এনেকৈ চুয়ে ভাল লাগিছে যেন সহজ সৰল এজন সঁচা মানুহ মই আজি চুইছোঁ আৰু এইপিনে মাটিৰ মানুহজন বহিয়ে আছে খুব বেছি ভাল লাগিলে আপোনাৰ পুত্ৰৰ লগত কথা পাতি ভাল লাগিলে দিব্যজ্যোতিৰ লগত কথা পাতি ভাল লাগিলে আকৌ আহি থাকিম আকৌ লগ পাম আৰু এটা আছে হয় ডাঙৰ ক্লাছ 10ত পঢ়ি ক্লাছ 10ত মান আঁতৰত আছে আৰু আৰু দাদা যিহেতু ক'লে বগা বস্তুৰ প্ৰতি আসক্ত আৰু বাইদেউ খুব বেছি ধুনীয়া বহুত বেছি ধুনীয়া চাধাৰ কাৰণে দাদাক এৰিলে বাইদেউক দৌৰিলে যিয়ে নহওক আপোনালোকে এনেকৈ হাঁহি থাকক কামবোৰ হওক আগুৱাই যাওক আৰু তুমিও ভালকৈ পঢ়া শুনা কৰি থকা ঠিক আছে আকৌ আহি থাকিম হ'ব বহুত ধন্যবাদ বাইদেউ আপুনি যে ইমান দূৰৰ পৰা আহি গুৱাহাটীৰ এই এখন মহানগৰৰ পৰা আহি আমাৰ ইমান ভিতৰুৱা এটা অনুষ্ঠানত আমাৰ মনৰ অনুভৱবিলাক আন 10জনৰ আগত প্ৰচাৰ কৰিব নিমিত্তে যে এনেকুৱা ধৰণৰ ইমান কষ্ট কৰি আহিছে তাৰ কাৰণে বহুত ধন্যবাদ আমাৰ তৰফৰ পৰা আজিৰ নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা আজিৰ বিশেষ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ